হেল্ল' এভৰিৱান, আকৌ এটা মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ঘৰলৈ আহিলে মোৰ প্ৰিয় বান্ধৱী এয়া মন্দিৰা। বহুত দিনৰ মূৰত লগ পালোঁ তাইক। মনটো বহুত ভাল লাগিল। আগৰ কথাবোৰ বহুত মনত পৰিল, তাই মই উৎপাত কৰা। আৰু এয়া দেখিছেনে, দুইজনীয়ে আগৰ ফটো চাই চাই কথা পাতিব লাগি গ'লোঁ। ইমান যে মিছ কৰিছোঁ আগত দিনবোৰ, তই মই একেলগে থকা। আৰু অলপ তাইক মই ফুৰাবলৈ আনিছোঁ। এয়া আমাৰ ঘৰৰ ওচৰৰে নদী এখনত অলপ ফটো মাৰিলোঁ, ভিডিঅ' উঠিলোঁ। তাৰপিছত দেখিছেনে, এয়া মোৰ হাজবেণ্ড, তেওঁৰ কাম। আৰু ঘৰলৈ আহি আমি ভাতৰ পাতত বহিলোঁ। আৰু এয়া কোমোৰা দাইল আৰু মাংস, সেয়াই পেটটো ভৰাই ল'লোঁ। আৰু চাওঁতে চাওঁতে সন্ধিয়া হ'ল আৰু মোৰ বান্ধৱী ঘৰলৈ যাবলৈ ওলালে। এয়া দেখিছেনে, বাই বাই দিলে। মনটো বৰ দুখ লাগিলে।